মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি কাৰেক্ট টেন্সৰ আমি পাৰ্ট 4টো আলোচনা কৰিব ওলাইছোঁ। আমি প্ৰথমতে 2024 চনৰ পেপাৰখন আলোচনা কৰিম। যে হৰি লাভ টু ৰিড নভেলছ, যে হৰিয়ে নভেলছ পঢ়ি ভাল পায়। গতিকে ইয়াৰ যিটো বাক্যৰ সময়, এইটো সময় বৰ্তমান কালত যিহেতু সচৰাচৰ কৰা বা হোৱা ঘটনা। গতিকে এনেধৰণৰ ঘটনাবিলাকত আমি সচৰাচৰ প্ৰেজেণ্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰোঁ। গতিকে ইয়াত হৰি যিহেতু থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ আছে, গতিকে ইয়াত লাভৰ লগত এছ যোগ হ'ব, লাভছ টু ৰিডছ নভেল। নেক্সট, উই লিভ ইন গুৱাহাটী চিন্স লাষ্ট জানুৱাৰী। চিন্স লাষ্ট জানুৱাৰী, যোৱা জানুৱাৰীৰ পৰা আমি গুৱাহাটীত বাস কৰি আছোঁ। গতিকে এই বাক্যটোত যেতিয়া আমি চিন্স থাকে তেতিয়া আমি গম পাওঁ যে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হয়। আৰু যোৱা জানুৱাৰীৰ পৰা যিহেতু আমি ইয়াত বাস কৰি আছোঁ, গতিকে ইয়াত আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰিব লাগিব। উই হেভ বিন লিভিং, বাক্যৰ গঠনটো আছিল ছাবজেক্ট প্লাছ হেভ অথবা হেজ প্লাছ বিন প্লাছ ভাৰ্ব, মেইন ভাৰ্ব, তাৰ লগত ING। গতিকে উই হেভ বিন লিভিং ইন গুৱাহাটী চিন্স লাষ্ট জানুৱাৰী। 2002 চনত আহিছিল হি ৰিং দ্য বেল হোৱেন আই ৱাজ ৰিডিং। যেতিয়া মই পঢ়ি আছিলোঁ, পাষ্ট টেন্সত, যে অতীত কালত মই যেতিয়া পঢ়ি আছিলোঁ তেতিয়া তেওঁ কি কৰিছিল? ৰিংটো বজাইছিল। গতিকে বজাইছিল, ৰিংটো বজাইছিল, এইটো পাষ্ট ইনডিফিনিটত হ'ব। এইটো এটা পাৰ্ট আছে পাষ্ট কণ্টিনিউৱাছ আৰু এটা হ'ব পাষ্ট ইনডিফিনিট। গতিকে পাষ্ট ইনডিফিনিট হ'ল ৰিঙৰ পাষ্ট টেন্স ভাৰ্ব টু কৰি দিলে আমি কি হ'ব? ৰেং পাম। গতিকে হি ৰেং দ্য বেল হোৱেন আই ৱাজ ৰিডিং। ন'বডি ন' হোৱেৰ হি লিভছ। গতিকে আমি যদি ইয়াত ন'বডিটো চাওঁ, ন'বডি এইটো হোৱেৰ হি লিভছ, এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ বাক্য। গতিকে ন'বডি বুলি কোৱাৰ লগে লগে আমাৰ কেতিয়াবা কনফিউজন হয় যে ন'বডিটো আচলতে ছিংগুলাৰ নে প্লুৰেল প্ৰনাউন। আচলতে ন'বডি, ন' ওৱান, এভৰি ওৱান, এনেধৰণৰ যিমানবিলাক প্ৰনাউন আছে এইবিলাকক আমি ছিংগুলাৰ প্ৰনাউন বুলি ধৰোঁ। গতিকে ছিংগুলাৰ নাম্বাৰ যিবিলাক প্ৰনাউন বা নাউন থাকে সেইবিলাকৰ পিছৰ যিটো ভাৰ্ব থাকে তাত এছ বা ইএছ যোগ হয়। গতিকে এইটোত আমি কৰিব লাগিব যে ন'বডি ন'জ হোৱেৰ হি লিভছ। দ্য গেষ্ট এৰাইভ বিফৰ দ্য ডিনাৰ ৱাজ ছেড। ইয়াতে যিহেতু বিফৰ আছে, বিফৰ আৰু আফটাৰ থকা বাক্য মই আগতেও কৈছোঁ যে এনেধৰণৰ কুৱেশ্যন এটা প্ৰত্যেকবাৰেই পৰীক্ষাত আহে যে আমি ইয়াত দুটা একশ্যন হৈছে, এটা হ'ল ডিনাৰ ছেট কৰাটো আৰু এটা একশ্যন হৈছে দ্য গেষ্ট এৰাইভ, অতিথিসকল অহাটো। গতিকে কোনটো আহিছে? দ্য গেষ্ট এৰাইভ বিফৰ দ্য ডিনাৰ ৱাজ ছেট। ডিনাৰখিনি ছেট কৰাৰ আগতেই গেষ্টখিনি অৰ্থাৎ অতিথিখিনি আহিছিল। গতিকে এই যিটো গেষ্ট এৰাইভ এইটো হ'ল প্ৰথমতে হোৱা ঘটনা। গতিকে এইটোত আমি পাষ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিম আৰু পিছৰটোত পাষ্ট ইনডিফিনিট। গতিকে ডিনাৰ ৱাজ ছেট পেছিভত আছে, পেছিভ ভইচত। গতিকে দ্য ডিনাৰ ৱাজ ছেট এইটো পাষ্ট ইনডিফিনিটত আছে, এইটো হ'ব পাষ্ট পাৰফেক্টত। গতিকে দ্য গেষ্ট হেড এৰাইভড। তোমালোকে নিশ্চয় বুজিছা। খোকোজা থাকিলে মোক কমেণ্টছত সুধিলে হ'ল। 2021 চনত আহিছে প্লিজ কল মি এজ চুন এজ দ্য ক্ৰিকেট টিম এৰাইভ। যে অনুগ্ৰহ কৰি প্লিজ কল মি, মোক তুমি কল কৰিবা, এজ চুন এজ দ্য ক্ৰিকেট টিম এৰাইভ, যেতিয়া ক্ৰিকেট টিমটো আহি পায় লগে লগে মোক কল কৰিবা। অৰ্থাৎ প্ৰেজেণ্টত কৈছোঁ যে প্লিজ কল মি, কেজুৱেলি কৈছোঁ। গতিকে এনেধৰণৰ বাক্যবিলাকত এই পাৰ্টটো প্ৰেজেণ্ট ইনডিফিনিটত আছে। গতিকে ইনডিফিনিট থাকিলে দ্য ক্ৰিকেট টিম বুলি কোৱাৰ লগে লগে কিন্তু এইটো ছিংগুলাৰ হৈছে। ছিংগুলাৰ ক্ৰিকেট টিম বুলি ছিংগুলাৰ প্ৰনাউন হ'ব এইটো। ইয়াতে যিহেতু পাৰ্টিকুলাৰ নাম নাই, গতিকে ইয়াৰ লগত আমি কি ব্যৱহাৰ কৰিম? এৰাইভৰ লগত এছ বা ইএছ যোগ হ'ব, এৰাইভছ হ'ব। প্লিজ কল মি এজ চুন এজ দ্য ক্ৰিকেট টিম এৰাইভছ। হি গ' টু দ্য ফাংচন য়েষ্টাৰডে। গতিকে য়েষ্টাৰডে আছে পাষ্ট ইনডিফিনিট, গতিকে গ' টু ৱেণ্ট হ'ব। হি ৱেণ্ট টু দ্য ফাংচন য়েষ্টাৰডে। দ্য গ্লাছ ব্ৰেক বাই ছাম ওৱান লাষ্ট ইভিনিং। লাষ্ট ইভিনিং এইটোও পাষ্ট ইনডিফিনিট, লাষ্ট ইভিনিং যিহেতু আছে আৰু ইয়াত আমি কিন্তু ডাইৰেক্ট ব্ৰক কৰি দিলে নহ'ব, এইটো গ্লাছটো কোনোবাই ভাঙিছে আৰু এইটো পেছিভ ভইচত আছে। তোমালোকক ভইচ চেঞ্চ শিকালে নিশ্চয় পাবা বা অলৰেডি তোমালোকে জানাই। দ্য গ্লাছ ৱাজ ব্ৰকেন হ'ব, পাষ্ট ইনডিফিনিটত হ'বলৈ হ'লে দ্য গ্লাছ ৱাজ ব্ৰকেন বাই ছাম ওৱান লাষ্ট ইভিনিং। 2000 চন আই গ' দেয়াৰ বিফৰ চি ৱেণ্ট। ইয়াতো বিফৰ আছে, যে আই গ' দেয়াৰ মই তালৈ গৈছিলোঁ, বিফৰ চি ৱেণ্ট তাই যোৱাৰ আগতে। গতিকে আমি যদি এনেকৈ মই তালৈ গৈছিলোঁ তাই যোৱাৰ আগতে, দুটা একশ্যন হৈছিল, দুটা একশ্যনৰ যিটো প্ৰথমতে হ'ব সেইটোত পাষ্ট পাৰফেক্ট, নেক্সটটোত পাষ্ট ইনডিফিনিট। গতিকে চি ৱেণ্ট যিহেতু এইটো পাৰ্টত পাষ্ট ইনডিফিনিট আছে, গতিকে আগৰ পাৰ্টটোত পাষ্ট পাৰফেক্ট। আই হেড গান দেয়াৰ বিফৰ চি ৱেণ্ট।
নিশ্চয় বুজিছা একেবাৰে সহজ 10 years pass since I met you last যে মই শেষৰবাৰ তোমাক লগ পোৱাৰ কিমান বছৰ পাৰ হৈ গ'ল 10 বছৰ পাৰ হৈ গ'ল মানে পাৰ হৈ গ'ল আমি আজি এতিয়া কৈছো যে 10 বছৰ পাৰ হৈ গ'ল এনে ধৰণৰ বাক্যবিলাক সচৰাচৰ প্ৰেজেন্ট পাৰফেক্ট টেন্সত হ'ব গতিকে 10 years have এতে has নহয় যেহেতু এতে years আছে গতিকে 10 years have passed verb 3 since I met you last when she came I write a letter when she came এটো past indefinite আছে যেতিয়া তাই আহিছিল মই এখন চিঠি লিখি আছিলো অতীত কালত মই লিখি আছিলো গতিকে এটো কি হ'ব I was writing a letter 19ত আহিছিল they live in Delhi for 10 years 10 বছৰ ধৰি গতিকে আমি জানো এটো যে হিহতে 10 বছৰ ধৰি দিল্লীত বাস কৰি আছে এতিয়াও আছে they have been living when he came it be all over এটো past indefinite আছে যেতিয়া তেওঁ আহিছিল সকলো শেষ হৈ গৈছিল গতিকে এটো পিছৰটো যদি আমি past tenseত কৰিবলৈ সকলো শেষ হৈ গৈছিল it was all over when he came it was all over এটো আহি থাকে মাজে মাজে he stay here until you return যেতিয়ালৈ তুমি উভতি নাহা তেতিয়ালৈ তেওঁ ইয়াত ৰব গতিকে ৰব ভৱিষ্যতত কৈছো আমি যে ৰব ৰোৱা নাই ৰব গতিকে he will stay here until you return if I be you I would not have called him again if I be you মই তোমালোকক কন্ডিশনাল সেন্টেন্সৰ তোমালোকৰ যেটো ভিডিও হেতুত চাবা যে কন্ডিশনাল সেন্টেন্স বিলাকত কেতিয়াবা আমি সিঙ্গুলাৰ মানে যেটো আমাৰ নাউনে হক বা প্ৰনাউন হক সিঙ্গুলাৰ নাউন বা প্ৰনাউনৰ লগত কেতিয়াবা ওয়াজৰ হলনি ওয়েৰ ব্যৱহাৰ কৰো তেতিয়া হলে বাক্যটো আনৰিয়েল কন্ডিশনলৈ গুচি যায় আনৰিয়েল কন্ডিশনাল সেন্টেন্স আনৰিয়েল যেটো কন্ডিশন গতিকে আনৰিয়েল কন্ডিশনৰ বাক্যৰ গঠনটো আছিল যে ইফ ক্লজত সদায় পাষ্ট ইনডিফিনিট থাকে আৰু মেইন ক্লজত সদায় কন্ডিশনাল পাষ্ট গতিকে ইফ ক্লজত কি আছে ইফ ক্লজত পাষ্ট ইনডিফিনিট আছে আৰু যেটো মেইন ক্লজ তাত কন্ডিশনাল পাষ্ট অৰ্থাৎ ইয়াৰ আইৰ লগত যেটো সেল বা উইল হ'ব লাগিছিল হেতুক আমি কি কৰি দিলু মানে তাক পাষ্ট টেন্সলৈ লৈ গলো গতিকে উড কৰি দিলু দিয়াৰ লগে লগে এটো কি হৈ গল কন্ডিশনাল পাষ্ট হৈ গল গতিকে এটো আনৰিয়েল যেটো কন্ডিশনাল বাক্য আছে আনৰিয়েল কন্ডিশনাল সেন্টেন্স আছে এনে ধৰণৰ বাক্যৰ গঠনটো আমি ইয়াত এপ্লাই কৰিম যে আনৰিয়েল কন্ডিশন বুলি আমি কত গম পালো আমি এই ওয়াৰটো দেখা পালো যেহেতু ওয়াৰটো আইৰ লগত আছে ওয়াৰ আছে আইৰ লগত ইন জেনাৰেলি ওয়াজ হয় কিন্তু ওয়াৰ থাকাৰ লগে লগে গম পালো যে এটো এটা আনৰিয়েল কন্ডিশনৰ বাক্য আৰু আনৰিয়েল কন্ডিশনৰ বাক্যৰ গঠনটো হ'ল if ক্লজৰ লগত past indefinite আৰু main ক্লজৰ লগত conditional past গতিকে আমি সেই অনুসৰি এই বাক্যটো আমি কৰিম গতিকে conditional sentenceৰ ভিডিওটো তুমি তোমালোকে চাই লবা এটো এনে ধৰণৰ বাক্য প্ৰত্যেকবাৰ এক্সামত এটা নহয় এটা থাকেই the principal is not in his room he go out principal জন তেওঁৰ ৰুমত নাই আমি এতিয়া কৈ আছো কথাটো যে principal জন এতিয়া নাই তেওঁ বাহিৰলৈ গ'ল মানে এই মাত্ৰ গ'ল গতিকে এই মাত্ৰ হোৱা যিবিলাক বাক্য এনে ধৰণৰ বাক্যবিলাকত আমি কি ব্যৱহাৰ কৰো প্ৰেজেন্ট পাৰফেক্ট টেন্স গতিকে এটো প্ৰেজেন্ট পাৰফেক্ট হিৰ লগত হ্যাজ হ'ব হি হ্যাজ গন আউট নিশ্চয় বুজিছা 17ত আহিছে if it rain we shall not go out যদি বৰষুণ আহে তেতিয়া হলে আমি বাহিৰলৈ নাযাওঁ we shall not go out আমি বাহিৰলৈ না যাওঁ যদি হে বৰষুণ দিয়া নাই কিন্তু যদি বৰষুণ দিয়ে যদি টু কাটি দিলি বৰষুণ দিয়ে it rains গতিকে আমি if টু আগত আনি দিলু if it rains we shall not go out যদি বৰষুণ দিয়ে if it rains we shall not go out আমি বাহিৰলৈ না যাওঁ we know each other for 10 years last 10 years যোৱা 10 বছৰ ধৰি আমি ইজনে হিজনক জানো আমি কেতিয়াও নকওঁ যে জানি আছো এনে ধৰণৰ বাক্যবিলাক কলে আমি কেতিয়াও জানি আছো বুলি নকওঁ আমি জানো আমি 10 বছৰ ধৰি ইজনে হিজনক জানো গতিকে ইয়াত জানি আছো বা কন্টিনিউয়াছত আমি কন্টিনিউয়াছৰ ফৰ্মটো আমি ইয়াত ব্যৱহাৰ নকৰো we have known each other আমি ইজনে হিজনক জানো for the last 10 years যোৱা 10 বছৰ ধৰি এই বাক্যটোত আমাৰ দেখাত এনেকুৱা লাগে যেন আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স হ'ব কিন্তু পাৰফেক্ট কন্টিনিউয়াছ টেন্স আমি নো ভাৰ্ব থাকিলে ব্যৱহাৰ নকৰো আমি জানি আছো বুলি নকওঁ আমি ইজনে হিজনক 10 বছৰ ধৰি জানি আছো এনেকৈ নকওঁ আমি কম যে আমি ইজনে হিজনক যোৱা 10 বছৰ ধৰি জানো গতিকে সেই কাৰণে এই বাক্যটো আমি প্ৰেজেন্ট পাৰফেক্টত মানে লিখিম
16ত আহিছে ইট ইজ টাইম উই গো টু বেড মই সেইদিনাও কৈছিলোঁ যে ইট ইজ টাইম থাকিলে বেলেগ মনত ৰাখিব লগা নাই আমি যিটো ভাৰ্ব থাকে তাক আমি পাষ্ট টেন্সলৈ লৈ যাম উই ৱেণ্ট she behaves as if she know everything she behaves as if as though এনে ধৰণৰ যিবিলাক বাক্য থাকে এনে ধৰণৰ বাক্যবিলাক থাকিলেও এই ইট ইজ টাইম থকাৰ নিচিনাকৈ আমাৰ যিটো ভাৰ্ব থাকে সেই ভাৰ্বটোক আমি ভাৰ্ব টুলৈ লৈ গ'লে হ'ল she behaves as if she knew everything অৰ্থাৎ বেলেগ ভাৰ্ব যদি থাকিলে তেতিয়াহ'লে সেই ভাৰ্বক আমি কনচাৰ্ণ পাষ্ট টেন্সৰ ৰূপলৈ লৈ গ'লে এইটো কাৰেক্ট টেন্স হৈ যাব গতিকে এইটো হ'ব she behaves as if she knew everything 14ত আহিছে she read a book when I saw her যেতিয়া মই তাইক দেখিছিলোঁ তেতিয়া তাই এখন কিতাপ পঢ়ি আছিল গতিকে she was reading a book when I saw her she be a teacher since 2002 যে তাই 2002 চনৰ পৰা এগৰাকী শিক্ষক হৈ আছে বৰ্তমানলৈ আছে গতিকে এইটো বি ভাৰ্ব অকল যেহেতু বি দিছে আমি এইটো কেনেকৈ কৰিম she has been a teacher she has been a teacher since 2002 যে তাই 2002 চনৰ পৰাই শিক্ষক হৈ আছে she has been a teacher since 2002 গতিকে ইয়াতে আমি বিটোক আমি কি কৰি দিলোঁ বিন কৰি দিলোঁ she has been a teacher কিন্তু ইয়াতে আমি যেনেকৈ আগত বাক্যত কৈছিলোঁ she has been being বুলি আমাৰ দিয়াৰ দৰকাৰ নাই she has been a teacher since 2002 এনেধৰণৰ বাক্যবিলাকক আমি কণ্টিনিউৱাছ ফৰ্মত আমি নিলিখিলেও হয় গতিকে মনত ৰাখিবা যদি এনেধৰণৰ বাক্য হয় তেনেহ'লে আমি তাক আমি পাৰফেক্টৰ ৰূপতে লিখিম তেতিয়াও সি কণ্টিনিউৱাছটোৱে বুজাব অৰ্থাৎ আমাৰ ইয়াৰ মিনিংটো সম্পূৰ্ণৰূপে আহিব গতিকে আজিলৈ আমি এইখিনি আলোচনা কৰিলোঁ আমি পৰৱৰ্তী ক্লাছত পৰৱৰ্তী বিষয়বিলাক আলোচনা কৰিম ধন্যবাদ